আনিব লাগিব ৰাইজ। সেইকাৰণে আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চিন্তা কৰি আপোনালোকে আম আদমি পাৰ্টিক আগুৱাই দিয়ক ৰাইজ। আগন্তুক গাঁও পঞ্চায়তৰ নিৰ্বাচন আহি আছে। আপোনালোকে বহু বছৰ কংগ্ৰেছক ভোট দিলে, মাজতে বিজেপিকো ভোট দি চালে আৰু ইউডিএফকো ভোট দি চালে, কোনোৱে কিন্তু আমাৰ সমস্যাৰ সমাধান কৰা নাই। এই পাহাৰী অঞ্চল হয়, ইয়াত পানী আপুনি পাবলৈ অসুবিধা হয়। এইটো অঞ্চলত হয়নে নহয় ৰাইজ কওক? আপোনাৰ পানীৰ সমস্যা সমাধান কৰিবলৈ PHC বুলি এটা বিভাগ আছে। PHC বিভাগে আপোনাৰ ঘৰে ঘৰে পানী দিছে নে নাই কওক? জল জীৱন মিছন আঁচনি আছে, জল জীৱন মিছনৰ আঁচনিত আপোনাৰ ঘৰে ঘৰে পানী দিছে নে নাই? পানী দিছে। তেতিয়াহ'লে ৰাইজ কিহৰ কাৰণে জল জীৱন মিছন? যদি আপোনাৰ ঘৰত পানী দিব পৰা নাই, তেতিয়াহ'লে আমাক এই জল জীৱন মিছন নালাগে। জল জীৱন মিছন তেওঁলোকৰ কাৰণে হওক, আমাক লাগে যি চৰকাৰ আমাৰ কথা সঁচাকে চিন্তা কৰে, আমি তেওঁলোকৰ কথা চিন্তা কৰিম, সেইটো ভাৱ থাকিব লাগে ৰাইজ। ৰাইজ মই বেছি দীঘলীয়া নকৰোঁ, নমাজৰ সময় হৈছে বুলি ইতিমধ্যে মোক কৈছে। তো আপোনালোকৰ উপস্থিতি চাই সঁচাকৈ ভাল লাগিছে। মই আশা কৰিছোঁ আপোনালোকে আজি যি ধৰণে দলে দলে ওলাই আহিছে, আপোনালোকে কেৱল আম আদমি পাৰ্টিৰ কথা নিজৰ ভিতৰত থলে নহ'ব। আম আদমি পাৰ্টিৰ কথাটো আপোনালোকে ঘৰে ঘৰে লৈ যাব, কাষৰ গাঁও পঞ্চায়তৰ মানুহকো বুজাব। যিসকলক আপুনি চিনি পায় তেখেতলোককো আপোনালোকে ফোন কৰি ক'ব, এইবাৰ আম আদমি পাৰ্টি পঞ্চায়তত কেণ্ডিডেট দিব। এইবাৰ আম আদমি পাৰ্টিয়ে পঞ্চায়তত কেণ্ডিডেট দিব। আপোনালোকে ঝাৰু চিনক এইবাৰ কেণ্ডিডেট জিকক। আমাৰ যিজন ৱাৰ্ড মেম্বাৰ হ'ব তাক আমি সমৰ্থন জনাম। এই জিকাৰ পিছত পঞ্চায়তৰ অফিচত সি ঝাৰু লৈ যাব, হাতত ঝাৰুটো ধৰাই দিম আৰু পঞ্চায়ত অফিচৰ ভিতৰত সোমোৱাৰ পিছত এই যে জাবৰ জমা হৈ আছে, দুৰ্নীতিৰ জাবৰ জমা হৈ আছে, এইবোৰ ঝাৰু মাৰি সি চাফা কৰি উলিয়াই দিব। তাৰপিছত যিমান চৰকাৰী আঁচনি আছে আপোনালোকে চবে ঘৰে ঘৰে পাব ৰাইজ। সেইকাৰণে আম আদমি পাৰ্টিৰ ৱাৰ্ড মেম্বাৰক আপোনালোকে জিকাব লাগিব। আৰু তাৰ লগে লগে আম আদমি পাৰ্টিৰ কাউন্সিলৰ কেণ্ডিডেট আমি দিম, তাৰ লগে লগে আম আদমি পাৰ্টিৰ ZPC কেণ্ডিডেট দিম। আপোনালোক চব ওলাই আহক। বহুত ডেকা ল'ৰাক দেখিছোঁ মই ইয়াত। এই ডেকা ল'ৰা ছোৱালীসকলক মই আহ্বান জনাইছোঁ যে তোমালোক ওলাই আহা, কাৰণ তোমালোকৰ ভৱিষ্যত আছে। তোমালোকে যদি দেশখন বচাব, আমি চবে জীয়াই থাকিম। তাত তোমালোকক লগ দিবলৈ আমি ওলাই আহিছোঁ। আমি চবে মিলি বিজেপিকটো পৰাস্ত কৰিব লাগিব, কংগ্ৰেছকো চাফা কৰিব লাগিব লগত ৰাইজ। সেই উদ্দেশ্য লৈ আমি ওলাব লাগিব ৰাইজ। আৰু আপোনালোকে যিটো দলে বলে ওলাই আহিছে, আপোনালোকৰ বিধায়কৰ ঘৰ একেবাৰে ওচৰত আছে, মই আহোঁতে দেখি আহিছোঁ। আজি কিন্তু ৰাতি বিধায়কৰ টোপনি নাইকিয়া হৈ যাব ৰাইজ।